সকলোকৈ নমস্কাৰ জনাই মই অন্য এটা ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আৰম্ভ কৰিছোঁ মোৰ আইতা দুদৰ বছৰীয়াৰ পৰা। ভকতসকল অহাৰ পাছত নীতি নিয়মৰ বাবে কুঁহিয়াৰ নাৰিকল আদি কাটিছে। এয়া আকৌ আমাৰ সোণ মানুহে বালি খেলা লাগিছে। এনেকৈ হ'লে গ'লে অকল বালিখিনি ওচৰতে খেলি থাকে ধুনীয়াকৈ। কি কালাৰ ফ্লাৱাৰ? অ'কে। তুমি কি কৰিছানো? য'ত নকৰিবা নেকি এতিয়া? বাইটিৰ লগত য'ত কৰিবা দেই। নমো কৰিব লাগিব নহয় দেহা। নমো কৰিবা? নমো কৰিবা নাই? অ'কে বাই। কি বনাইছা? ইফালে আমাৰ আকৌ সোণ মানুহ খেলি শেষেই হোৱা নাই। গা ধুৱাবলৈ মাতি আছোঁ, আহিবলৈ মনেই কৰা নাই। এনেকৈ ভিডিঅ'সমূহ কৰি থকাৰ কাৰণ হৈছে কিছুমান স্মৃতি ধৰি ৰাখিবৰ বাবেহে মই ভিডিঅ'সমূহ কৰিছোঁ। কাৰণ কিছুমান সময় পাৰ হৈ গ'লে আৰু দুনাই ঘূৰাই নাপাওঁ। এই দুষ্ট কামটো নকৰিবা। আমাৰ আইতা দুদৰ বছৰীয়াত লগতে নৌ লগাই দিয়া হয়, তেতিয়া আমাৰ চেৱা দিয়া হয়। এয়া আমাৰ ৰান্ধনীয়ে চেৱা দিবলৈ আৰম্ভ কৰিছে। সকলোৱে মিলি-জুলি শাক-পাচলিবোৰ কাটিছে। আমাৰ কচুগুটি আকৌ গা ধুব পৰাই নাই, যিমান মাতিছোঁ সিমানে পলাইছে। Wow. Bye bye.
ধান কিমান জানে সকলো নেকি এয়া আমাৰ আইতা দুদুৰ মৰিশালি। তাত আমি বছৰকীয়া দিনা ধুনীয়াকৈ চাকি জ্বলাই দিওঁ। তুমি কি কৰিছা? এই জ্বলাবলৈ লৈছা? অ ৰাম ৰমুৱে কৰি আছা? সেইফালে ডোখৰত কম আছে দিয়া আকৌ এইফালে এখন দি দে এইফালে দুখন দিছ না এইফালে এখন দি দে নাই দে দুখন সেয়া হয় এই জলে দুলা নো